ইউটিউব চেনেল তন্ময়ী ডেকা আপোনালোকক সকলোকে স্বাগতম জনালো আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ ফাৰ্ষ্ট চেনেল সকলোৱে মৰম আৰু আশীৰ্বাদ দিবা বুলি আশা কৰিলো আজি শাওন মাহৰ শেষৰটো সোমবাৰ আৰু সেয়ে আজি মই আমাৰ ওচৰতে থকা ঘৰ মানে 5-6 কিলোমিটাৰ দূৰ হ'ব তাতে এটা শিৱ মন্দিৰ আছে সেইটো শিৱ মন্দিৰত আমি যাবলৈ ওলাইছো মই আৰু মোৰ ভাইটি আৰু আমাৰ লগত যাব এজনী বান্ধৱী তাই বৰ্তমান আহি আছে এতিয়া মই ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ আছো বান্ধৱীজনী আহিলে যাওঁ আৰু মন্দিৰটোলৈ আৰু আপোনালোকে চাই আছো ভিডিঅ'টো কি হয় কি নহয় কি কৰোঁ শিৱ বাবাক পূজো শিৱ বাবাই আশীৰ্বাদ দিয়ক আমাক আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু আপোনালোকে মৰম আশীৰ্বাদ দি আগুৱাই লৈ যাব আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মই আৰু ভাইটি সাংঘাতিক মূৰৰ বিষ সেইবাবে মই চশমাযোৰ পিন্ধিছোঁ ডাক্তৰে ক'লে যে চশমাযোৰ পিন্ধি পিন্ধি ল'লোঁ আৰু এতিয়া ভাইটিয়ে গাড়ী চলাব আৰু মই শিকিম এইখন মামাই দিছে সীমন্ত মামাই দিছে আৰু এতিয়া ভাইটি আৰু মই যাম ভাইটিয়ে চলাব মই উঠিম আৰু এতিয়া মই মেখেলা চাদৰ পিন্ধিছোঁ নাই অলপ গাড়ী চলাব দিগদাৰ মই ভালদৰে চলাব নাজানো এতিয়া বলকচোন যাই থাকোঁ আমি এয়া মোৰ বান্ধৱীজনী আহি গ'ল আৰু এতিয়া আমি গৈ আছোঁ আৰু এতিয়া পিছলৈ ভিডিঅ'টো চাই থাকোঁ গৈ পাই আকৌ দেখাই আছোঁ ফাইনেলি আমি মন্দিৰটো পাই গ'লোঁ চাই থাককচোন ভিডিঅ'টো স্কিপ নকৰিব মোৰ কথা কওঁতে কিবা ভুল হ'বও পাৰে আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব আৰু কিবা নাজানিলে ক'ব মন্দিৰটোৰ নাম হৈছে অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ পাতি দৰং আৰু এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ ইমান ধুনীয়া মন্দিৰ আৰু ইমান ভাল লাগিছে মই চাকি কিনি ল'লোঁ আৰু চাকি কিনি কিনে মই জ্বলাব গ'লোঁ আৰু চাওকচোন ইমানবিলাক এতিয়া মই চাকি জ্বলাওঁ আৰু আপোনালোকৰ চাই থাকক ৰাইজৰ দৰে এতিয়া ময়ো চাকি জ্বলাবৰ কাৰণে লাইন পাতি আছোঁ আৰু ফাইনেলি চাকি জ্বলাবৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ ইয়াত জ্বলাই লৈ শিৱ বাবাক খুজিলোঁ যাতে মোক ভালে ভালে নিয়ে মোৰ জীৱনটো ভাল হয় মোৰ ঘৰখন ভালে ৰাখে মা ভাইটি ভালে ৰাখে তাকে শিৱ বাবাৰ ওচৰত কামনা কৰিলোঁ আৰু এনেকৈ চাকি জ্বলাই শিৱ বাবাক পূজা কৰি এতিয়া বান্ধৱীজনীৰ লগত মন্দিৰৰ ভিতৰলৈ যাম আৰু তাত সেৱাকাৰী মন্দিৰৰ ভিতৰত যিহেতুকে সেৱা কৰা হোৱাই নাই আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সেৱা কৰিবলৈ লাইন পাতি আছোঁ চাওকচোন ইমানবিলাক মানুহ বাপৰে আৰু সেৱা লোৱাৰ পাছত এয়া চাহ খাবলৈ দিলে ভাইটি আৰু মই চাহ খালোঁ চাহ খাই থাকোঁতে গম পালোঁ যে ভোক দিছে বোলে ভোকটো খাবই লাগিব ন ভোক লৈ আহিলোঁ ভোক লৈ আহি এতিয়া আকৌ ভ্লগ ষ্টাৰ্ট কৰি দিছোঁ এয়া দুটা বাতি লৈছোঁ এটা বাতি ভাইটি আৰু এটা মোৰ এইটো মোক খোৱা বান্ধৱী দেখিছে খাই আছে দুটা বাতি দুটা খাবলৈ দেখিছেনে আৰু এয়া খায়ে আছে সিহঁতক খুৱাই বাৰু আৰু ময়ো এনেই আৰু ভালদৰে ব্লগ বনাব নাজানো এনেই চেষ্টা কৰিছোঁ আৰু এয়া যাবলৈ ওলোৱাৰ সময়ত মন্দিৰটোৰ ভিতৰত দেখিছে ছাগলী পোৱালিবিলাক ওচৰৰ মানুহ কিজানি দেই ছাগলী পোৱালিবিলাক যাবলৈ ওলালোঁ আৰু এইবিলাক দেখিছে ফটো মাৰি আছে আজিকালিতো ফটোটো মেইন হয় ন আৰু এতিয়া ভাইটিয়ে অলপ আগত ৰখি আছে গাড়ীখন লৈ যায় মন্দিৰটোত আহি বহুত ভাল লাগিলে দেই কিন্তু ইয়াৰ ভাইটি ৰৈ আছে মই গাড়ীখনত উঠি লওঁ এয়া গাড়ী উঠি লৈ এতিয়া ঘৰলৈ যাই আছোঁ ঘৰত যাই কিনে আপোনালোকক লগ পাম আৰু চাই থাকক ফাইনেলি মই ঘৰ আহি পালোঁ আৰু প্ৰসাদ আৰু মিৰিণ্ডা লৈ আছোঁ বাটতে কিনি আনিছোঁ ইমান গৰম সেইবাবে মিৰিণ্ডা কিনি লৈ আহিছোঁ আৰু এতিয়া মই ফ্ৰেছ হ'লোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক মই ফাইনেলি ফ্ৰেছ হৈ ল'লোঁ
এতিয়া ভাবিছোঁ মন্দিৰৰ পৰা প্ৰসাদ মন্দিৰৰ পৰা প্ৰসাদ খাম আৰু এয়া মিৰিণ্ডা লৈ আহিছোঁ, বিৰাট গৰম, মিৰিণ্ডা খাওঁ। উপবাস আছোঁ যিহেতুকে সেইবাবে। আৰু মোৰ যদি কিবা ভুল হৈছে আপোনালোকে প্লিজ ক্ষমা কৰি দিব। মই বাৰে বাৰে কৈ আছোঁ, মোৰ কিবা ভুল হ'লে আপোনালোকে মোক শুধৰাই দিব কমেণ্ট কৰি কিনে, এনেকুৱা নহয় সেনেকুৱা কৰিবা, তেতিয়াহে জানিম। আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিবা বুলি মই আশা কৰিলোঁ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু লোক বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব প্লিজ। এতিয়ালৈ